তোমালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। চ' ভিডিঅ'টো এটা ধামাকা হ'বলৈ গৈছে, এটা নতুন জেগা ব্লগ দেখাবলৈ গৈ আছোঁ। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি বহুত ওপৰত আহিছোঁ, পাহাৰত অহা ৰাস্তাটো দেখাব নোৱাৰিলোঁ কাৰণ বহুত এটা ডাঙৰ পাহাৰৰ ৰাস্তা। বাইক মানে যেনে তেনে উঠি আহিছে আৰু তো বহুত ওপৰত উঠি আহিছোঁ। ৰাস্তাটো বহুত ডেঞ্জাৰ ৰাস্তা। তেওঁ তলক দেখাবৰ কাৰণে উঠি আহিলোঁ। বহুত পাহাৰৰ ওপৰত বাইক আৰু নাযায় আৰু ইয়াত যিটো ৰাস্তা বহুত মানে ডেঞ্জাৰ। চ' ব'লক দেখাইছোঁ আগলৈ কি হ'ব ভিডিঅ'বিলাক চাই। মোৰ চেনেল যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, যাতে নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। গতিকে ভিডিঅ'টো চাই থাকক, ধামাকা হ'বলৈ গৈ আছে। ফাইনেলি আমি আহি পাইছোঁহি আৰু বহুত ভাগৰ লাগি গৈছে, মানে বহুত ওপৰত উঠি আহিছোঁ না, এভাৰ সিংহ জয় কৰাৰ নিচিনা লাগিছে আৰু। কিন্তু হ'লেও বহুত আহিলোঁ আৰু এয়া পাইছোঁহি আৰু নিৰ্দিষ্ট জেগাটো আমাৰ। তো এই চাৰ্চটো আপোনালোকক গোটেই পৰিৱেশটো দেখালোঁ, কিন্তু পৰিৱেশটো বহুত ধুনীয়া, কিন্তু ইয়াৰ কাহিনী বহুত বেয়া। কাহিনীটো ক'বলৈ গ'লে কি মানে, ইয়াৰে আগত তিনিজন ৰজা আছিলে, তিনিজন ককাই ভাই, মানে তেনেকৈ মানুহৰ চবৰে ককাই ভাই থাকে, তেনেকৈ তিনিজন ককাই ভাই আছিলে। তিনিজন ৰজা, মানে তিনিজন ৰজা ইয়াত বাস কৰিছিলে। কিন্তু মাটিৰ যিটো সম্পত্তি, ইয়াৰ সম্পত্তিৰ লোভত তাৰ দুজনক বিষ খুৱাই মাৰি দিলে আৰু এজনে মানে টকা পামৰ পৰা মানে সম্পত্তি হ'ব, মালিক হ'ব মানে, তো সেইটো কাৰণে এজনক মাৰি পেলালে। ত' সেইজনে ইয়াত বসবাস কৰি আছিলে তেওঁৰ ফেমিলিক লৈ পেলানি। কিন্তু এটা সময়ত কি হৈছিলে, তেওঁ এই চাৰ্চটোৰ পৰা এখোজ যদি বাহিৰলৈ ওলাই যায়, সেই যিকেইটাক মাৰিছিলে দৰৱ খুৱাই, সেইকেইটাকে দেখি পায় মানে। লাষ্টত কি হ'ল, যেতিয়া তেনেকৈ থাকোঁতে লাষ্টত গৈ পেলাই সদায় এনেকৈ কিমান দিন থাকিব আৰু কষ্ট খাই। লাষ্টত এদিন তেওঁ নিজেও ইয়াতে ছুইচাইড কৰিলে। তেতিয়াৰ পৰা এই চাৰ্চটো বন্ধ হৈ থাকে। এতিয়াও কিবা 100 এৰিয়া নে কিবা বুলি কয় আৰু, মানে মই সিমান এটা নাজানো। তো ময়ো পঢ়িয়ে পাইছোঁ না। তো 6টা বজাৰ পিছত বন্ধ কৰি দিয়ে, মানে কি চিকাৰৰ বলি হ'ব লাগে। এতিয়াও ইয়াত মানে কি ভূতৰ নিচিনা কিবা বাস লৈ আছে বুলি মানুহে কয় আৰু, আমি ইমান এটা নাজানো, পঢ়া পাইছোঁ আৰু পাইছোঁ গম পাইছোঁ সিমানেই আৰু। তো আপোনালোকক ক'লোঁ, দেখালোঁ। আৰু যদি কোনোবা গোৱাত তেনেকুৱা লগৰ আছে তেনেহ'লে চাবলৈ যদি আহা ইয়াত, তো মই লোকেশ্যন দিম, চাই ল'বা, আহিবা। বহুত ধুনীয়া পৰিৱেশ কিন্তু। তিনিটা ৰজাই মানে ইটোকো ৰজা হ'ব লাগে, সিটোকো ৰজা হ'ব লাগে। সেইটো কাৰণে মানে এই বুলিব মই এটাক মাৰিয়ে পেলাওঁ, সেইকাৰণে দুটাক ভাত খাবলৈ মাতি মাৰিয়ে পেলালে আৰু। তাৰপাছত এইটো ৰজাইনো অকলে অকলে কি কৰিব, ইফালেও ওলাব নাই সিফালেও ওলাব নাই। ৰাইজে গম পোৱাৰ পাছত তাকো এই বিচাৰি ফুৰোঁতে সিও লাষ্টতে ছুইচাইড কৰিয়ে মৰিলে আৰু ইয়াতে। এই তিনিটা ৰজাকে ইয়াতে জুই জ্বলাই দিয়াৰ কাৰণে ইয়াতে এতিয়া মানে ভূতৰ নিচিনা আৰু জেগাডোখৰ ভয়ানক নিচিনা। তাৰ গোটেই এইফালে পাহাৰ, সাগৰ দেখিছে, সাগৰবিলাক জুম কৰিলেও দেখাইছোঁ সাগৰটো। পাহাৰৰ এৰিয়া গোটেই বহুত ওপৰত আছে, এইবিলাক ঘৰ দুৱাৰ তলত আছে, বহুত দূৰণিত আছে এইবিলাক। মই জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ, গতিকে চাই থাকিব ভিডিঅ'বিলাক। ইয়াৰ চাৰিওফালে পৰিৱেশটো বহুত ধুনীয়া, সেউজীয়া একদম গছ গছনি, বহুত ধুনীয়া পৰিৱেশ। তাৰ মাজে মাজে দুই এটা পখিলা উৰি আছে, এয়া পখিলাবিলাক ঘূৰি ফুৰিছে, ধুনীয়া ধুনীয়া পখিলা উৰি ফুৰিছে। খালি যাবলৈ ওলালোঁ আৰু, কাৰণ 6টা বজাৰ পিছত ইয়াতে এলাও নাই। গতিকে নিজৰো ভয় লাগে ইয়াত, দিয়কচোন ভূতৰ এলেকা বুলি যেতিয়া কৈছে চবেই। তো বেছি দেৰি নাথাকোঁ, বহুত আন্ধাৰো হ'ব আৰু। তো আমিও গৈ থাকোঁ আৰু। চ' বাই বাই, ভিডিঅ'টো ইমানেই আৰু।